দস্তি এইকেইদিন মানৰ পৰা তই অলপমান মন মাৰি থকা যেন পাওঁ ভাই নকবি দে আৰ বহুত টেনচন মোৰ মানে বহুত দুখ মোৰ নকবি দে আৰ কি দস্তি কি দুখ হ'ল তোৰ ইমান কচোন মোক ক ভাই তই বুজি নাপাবি মোৰ দুখ তই বুজি নাপাৱ দে আৰে ভাই কচোন কলিহে বুজি পাম মানে কেছটো কি জানা আমাৰ যি ক্লাছত যি আছে চুমি জানো তাতে কি হ'ল তাইক মই মানে বহুত ভাল পাওঁ ভাল পা যদি কৈ দি প্ৰপ'জ কৰি দি তই সেইটো কিবা টেনচন ল'ব লগা কথা নেকি আৰে ভাই সেইটোৱে তুমি টেনচন ল'ব লগা কথা পাগলা কি টেনচন ল'ব লাগে সেইটো আৰু আৰে ভাই সেইটোৱে তুমি টেনচন ল'ব লগা কথা আৰে মই যদি প্ৰপ'জ কৰোঁতে তাই যদি ন কৈ দিয়ে তেতিয়া মই বহুত লাজ পাম জানা না সেইকাৰণে মোৰ ভয় লাগি আছে মানে প্ৰপ'জ কৰোঁ না নকৰোঁ মানে বৰ টেনচন হৈ আছে এতিয়া কৰিলেও মৰম কৰিলে যদি আৰু ন কৈ দিয়ে মই বৰ লাজ পাম দেই মানুহৰ আগত কি কৰোঁ বুৰ্বক তোৰ সেইটো টেনচন মই তোক উপায় দি আছো মোৰ উপায় শুন তই তাইক প্ৰপ'জ কৰিবি 1 এপ্ৰিলৰ দিনা ইচ্ছা নকৰিবি তই কি 1 এপ্ৰিলৰ দিনা প্ৰপ'জ কৰিলে আৰু কি হ'ব বুৰ্বক তই সেয়েতো বুজি নাপাৱ তই আৰে 1 এপ্ৰিলৰ দিনা যদি তই প্ৰপ'জ কৰা তাই যদি তোৰ প্ৰপ'জ একচেপ্ট কৰে তেতিয়াতো ভাল বঢ়িয়া একদম মালামাল ফেণ্টাষ্টিক আৰু তই যদি তোৰ প্ৰপ'জক ন বুলি কয় আৰু তই এপ্ৰিল ফুল বুলি কৈ গুচি আহিবি পাগল তোৰ কামটো হ'ল আৰু তোৰ লাজো নাপালি কেনে আইডিয়া ভাই মানছো দে তোৰ মাথা তোৰ বুদ্ধি কিন্তু মানছো দে এগলা কিন্তু পাগলা বুদ্ধি তোৰ মাথাত কিছু আছে মানছো তোক চেলুট তোক সেইকাৰণে কওঁ দ্য বছ ইজ অলৱেজ ৰাইট তই কিবা প্ৰব্লেম হ'লে মোৰ তাতে আহিবি মই তোক চলিউশ্যন দিম না মই চব প্ৰব্লেমৰ চলিউশ্যন আছে মোৰ লগত